हेलो ছাত্ৰ ছাত্ৰীসকল এতিয়া আৰম্ভ কৰিছোঁ তোমালোকৰ এই 5 নম্বৰৰ 5ৰ পৰা ইয়াৰ আগৰ অংককেইটা হৈছিল যদি চোৱা নাই তলত লিংক দিয়া আছে চাই ল'বা এতিয়া এই ব্ৰেকেটটো আগত উঠাই দিম কি আছে মাইনাছ প্লাছত 6m টো মাইনাছ হ'ব এই মাইনাছ কি হ'ব প্লাছ হ'ব 2m n প্লাছ এইটো থাকক থাৰ্ড ব্ৰেকেট 2m minus 3n plus 2 এইটো উঠাই দিম minus 4n minus plus কি হ'ব minus 1 ফাৰ্ষ্ট ব্ৰেকেটৰ কাম শেষ সেকেন্ড ব্ৰেকেট থাৰ্ড ব্ৰেকেট এবাৰ এইখিনি কাম কৰিম minus 6m plus 2n plus 2m minus 3n minus plus কি হ'ব minus হ'ব 2 এই minus কি হ'ব plus 4n minus plus 1 সেকেন্ড ব্ৰেকেটৰ কাম শেষ এতিয়া এইখিনি থাৰ্ড ব্ৰেকেট উঠাই দিম minus 6m plus 2n plus 2m minus কি plus minus minus 3n minus 2 plus 4n plus 1 এতিয়াৰ ব্ৰেক minus 6m plus 2m plus 2n minus 3n plus 4n minus 2 plus 1 এতিয়া আমি এই দুটাৰ পৰা কমন লম মাইনাস যদি কমন লওঁ 6 minus 2 মাইনাস কি হ'ব ইয়াত তখন এই প্লাস কি মাইনাস কি হ'ব প্লাস হ'ব এটো লগত মিলি যাব গতিকে ইয়াত কি ল'ব লাগিব মাইনাস ল'ব লাগিব যেহেতু ইয়াত ব্ৰেকেট দিয়া হৈছে m কমন ইয়াত প্লাস আছে প্লাস দিলো এই তিনিটাৰ পৰা আমি কমন লম n 2 minus 3 plus 4 whole into n এতিয়া minus 2 আছে plus 1 আছে তে মাইনাস সংখ্যাটো ডাঙৰ আছে প্লাস আছে 1 গতিকে কি হ'ব minus 1 থাকিব তাৰপিছত এইটো কি হ'ব 6 এৰ পৰা যদি 2 মাইনাস কৰা হয় তেনহলে 4 থাকিব 4 আগত আছে মাইনাস গতিকে minus 4m প্লাস আছে প্লাস দিলো এই ব্ৰেকেটৰ কাম আগত 4 প্লাস আৰু 2 প্লাস 6 প্লাস 3 মাইনাস গতিকে 3 থাকিব 3 বাহিৰত n আছে minus 1 এইটো হৈ গ'ল আনসাৰ ইয়াত কি আৰু সৰু কৰিব নোৱাৰি ঠিক আছে নেক্সট 6 এর লগত কি যোগ কৰিলে 2 এ হ'ব এতিয়া এইটো আমি কেনেকৈ লিখিম তুমি সহজ ভাষাত বুজি ল'ব পাৰো যে 6 এর লগত কি যোগ কৰিলে 2 এ হ'ব মানে এনেকৈ যদি ধৰি লও যে 3 এর লগত কিমান যোগ কৰিলে 5 হ'ব 3 লগত কিমান যোগ কৰিলে 5 হ'ব মানে 2 যোগ কৰিলে 5 হ'ব যে 2 যোগ কৰিলে 5 হৈ যাব এইখিনি আমি কেনেকৈ পাম যেখিনি দিয়া আছিল 3 এইখিনি 5 এর পৰা কি কৰিব লাগিব মাইনাস কৰিব লাগিব অৰ্থাৎ তেতিয়াহে আমি 2 পাই যাম গতি এই 2 পাবলৈ হলে কি কৰিব লাগিব দিয়া থকা সংখ্যাটোৰ লগত কি সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব অৰ্থাৎ কি যোগ কৰিলে 2 এ হ'ব তাৰ মানে কি কৰিব লাগিব এই 2 এর পৰা এইখিনি বিয়োগ কৰিব লাগিব 2 এর পৰা 6 এ বিয়োগ কৰিব লাগিব তেতিয়া আমি যোগ কৰা সংখ্যাটো পাম যেনেকৈ ইয়াত গতিকে ইয়াত লিখিম 2a minus 6a বিয়োগ কৰি দিও কি হ'ব কি হৈ যাব
ইয়াৰ পৰা আমি a কমন ল'ব পাৰোঁ 2 - 6a অৰ্থাৎ কি থাকিব -4 থাকিব ইফালে a আছে গতিকে 2 - 6 কি হ'ব -4a গতিকে 6a ৰ লগত কি যোগ কৰিলে 2a হ'ব মানে আমি ক'ব পাৰোঁ 6a ৰ লগত -4a যোগ কৰিলে 2a হ'ব গতিকে 6a ৰ লগত -4a যোগ কৰিলে 2a হ'ব 2a হ'ব হৈ গ'ল নেক্সট 6ৰ 2 নম্বৰ 2p + qৰ লগত কি যোগ কৰিলে 4p - 3q হ'ব অৰ্থাৎ ইয়াৰ লগত এইখিনি যোগ কৰিলে এইখিনি হ'ব আগৰ অংকৰ নিচিনাই কি কৰিব লাগিব এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিব লাগিব অৰ্থাৎ 4p - 3q - 2p + q ব্ৰেকেট উঠাই দিম 4p - 3q - 2p মাইনাছ প্লাছত কি হ'ব মাইনাছ হৈ যাব এতিয়া আমি কমন ল'ম এই দুটা একফালে ল'ম 4p - 2p তাৰপিছত -3q - q এতিয়া 4 - 2 হোল ইনটু p মানে কমন ল'লোঁ ইয়াৰ লগতো p আছে এটাৰ লগতো p আছে গতিকে p এটা বাহিৰত গতিকে 4 - 2 ইফালে কি মিল আছে q মিল আছে গতিকে 3 ইয়াত 1 আছে q লগত কোনো সংখ্যা নাই মানে 1 আছে 1 দিব লাগিব তে মাইনাছ ইয়াত যদি মাইনাছ দিওঁ তেনেহ'লে ইয়াত ব্ৰেকেট দিব নোৱাৰি কি দিব লাগিব প্লাছ দিব লাগিব গতিকে প্লাছ মাইনাছ কি মাইনাছ প্লাছত মাইনাছ হ'ব গতিকে ইয়াত কি দিব লাগিব প্লাছ দিব লাগিব তেতিয়াহে ওপৰত মাইনাছ হ'ব এটাৰ লগত মিলিব কমন q এতিয়া 4 - 2 = p minus 3 + 1 = 4q এইটোৱে আনসাৰ নেক্সট হাতৰ 1 নম্বৰত আছে যে 7x পৰা কি বিয়োগ কৰিলে 9x পোৱা যাব অৰ্থাৎ এটা আমি কেনেকৈ বুজি পাম যে 7x পৰা কি বিয়োগ কৰিলে 9x পোৱা যাব অৰ্থাৎ আমি সহজ ভাষাত বুজি ল'ব পাৰোঁ যে হাতৰ পৰা কি বিয়োগ কৰিলে কি পাম 5 পাম 2 বিয়োগ কৰিলে পাম সেইটো আমি কেনেকৈ পাম যে সেই দ্বিতীয় সংখ্যাটোৰ পৰা কি প্ৰথমটো আৰু দ্বিতীয়টো বিয়োগ কৰিব লাগিব এইটো বিয়োগ কৰিলে আমি কি পাম 2 পাম অৰ্থাৎ হাতৰ পৰা 2 বিয়োগ কৰিলে 5 পোৱা যাব গতিকে যেটো দিয়া আছে এইটোই বিয়োগ কৰিব লাগিব তেতিয়াহে বিয়োগ কৰা সংখ্যাটো পোৱা যাব অৰ্থাৎ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগিব 7x - 9x ইয়াৰ পৰা আমি কমন ল'ম 7 - 9 হোল ইনটু x কিমান হ'ব -2 তো মাইনাছ সংখ্যাটো ডাঙৰ আছে প্লাছ সংখ্যা আছে সৰু গতিকে -2 হ'ব x আছে গতিকে -2 বিয়োগ কৰিলে কি পোৱা যাব 9 পোৱা যাব আনসাৰ হাতৰ 2 নম্বৰত আছে একে আগৰটো নিচিনাই প্ৰথমটো আৰু দ্বিতীয়টো বিয়োগ কৰিব লাগিব এইখিনিৰ পৰা কি বিয়োগ কৰিলে এইখিনি পোৱা যাব অৰ্থাৎ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগিব একে আছে গতিকে 2a + b - 3c - 3b + 8c - a বিয়োগ কৰিম আমি 2a + b - 3c - 3b to minus দিলোঁ কিয় মাইনাছ দিলোঁ আগত মাইনাছ দিয়া আছে মাইনাছ প্লাছত -8c মাইনাছত কি হ'ব প্লাছ হ'ব a এতিয়া আমি লক্ষ্য কৰিম যে লঘিষ্ঠকত ল'ব পাৰোঁ নে নাই বা একে সংখ্যা আছে না নাই কি আছে a আছে ইয়াত আৰু ক'ত আছে
ইয়াত এ আছে এটি একেটা একফালে ল'ম 2a প্লাছ এ বি বি আছে প্লাছ বি মাইনাছ 3b তাৰপিছত আছে চি চি 3c মাইনাছ 8c এতিয়া আমি কমন ল'ম এই দুটাৰ পৰা কমন ল'ব পাৰোঁ 2 প্লাছ 1 হোল ইনটু a ইয়াত কি আছে 2 আছে ইয়াত 1 আছে হওক 1 আছে গতিকে 2 প্লাছ 1 হোল ইনটু a তাৰপিছত প্লাছ এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ কোনো সংখ্যা নাই মান 1 আছে গতিকে 1 মাইনাছ 3 হোল ইনটু b বিটো কমন আছে এই দুটাৰ পৰা কি কমন আছে c কমন আছে গতিকে 3 মাইনাছ ইয়াত মাইনাছ আছে গতিকে আমি কি দিব লাগিব প্লাছ দিব লাগিব তখন এই মাইনাছ প্লাছত কি হ'ব মাইনাছ হ'ব 8 হোল ইনটু c তাৰপিছত 2 প্লাছ 1 ইকুৱেল 3 a এইটো 3 মাইনাছ 1 3 মাইনাছ আছে প্লাছ 1 আছে গতিকে মাইনাছ 2 হ'ব বি আছে বি থাকিব তাৰপিছত 3 প্লাছ 8 ইকুৱেল 11 মাইনাছ 11 চি আনচাৰ এইখিনিয়ে ইয়াৰ পিছত নেক্সট 8 নম্বৰত 8x প্লাছ 2 আৰু 7x মাইনাছ 9ৰ যোগফলৰ পৰা 4 মাইনাছ 3x বিয়োগ কৰা অৰ্থাৎ এই দুটা আগত কি কৰিব যোগ কৰিব লাগিব তাৰপিছত এইটো বিয়োগ কৰিব লাগিব এই দুটাৰ যোগফলৰ পৰা গতিকে আমি যোগ লিখিম যেটো 8x প্লাছ 2 প্লাছ 7x মাইনাছ 9 এই দুটাৰ যোগফল মাজত যোগ দি দিলোঁ কি কৰিব লাগিব এইখিনি বিয়োগ কৰিব লাগিব বিয়োগ 4 মাইনাছ 3x এতিয়া গোটেই ব্ৰেকেট উঠাই দিম কি হ'ব 8x প্লাছ 2 প্লাছ 7x মাইনাছ 9 এইটো মাইনাছ 4 মাইনাছ মাইনাছত কি হ'ব প্লাছ হৈ যাব 3x এতিয়া আমি লক্ষ্য কৰিম x ক'ত আছে ইয়াত x আছে এইটোত x আছে এইটোত x আছে গতিকে গোটেইকেইটা একফালে ল'ম 8x প্লাছ 7x মাইনাছ 3x মাইনাছ নহয় প্লাছ x তাৰপিছত পূৰ্ণ সংখ্যা কেইটা আছে প্লাছ 2 মাইনাছ 9 মাইনাছ 4 এতিয়া এইকেইটাৰ পৰা কমন ল'ব পাৰিম কি 8 প্লাছ 7 প্লাছ 3 হোল ইনটু x এইকেইটা কিমান থাকিব মাইনাছ কিমান আছে 9 মাইনাছ 4 মাইনাছ কিমান হ'ল 13x কি 13 মাইনাছ কি প্লাছ 2 কিমান থাকিব মাইনাছ 11 থাকিব মানে 9 আৰু 4 যোগ কৰিলে হ'ব 13 পৰা 2 বিয়োগ কৰিব লাগিব যেহেতু বিয়োগ সংখ্যাটো ডাঙৰ আছে যোগ সংখ্যাটো সৰু আছে গতিকে কিমান হ'ব এনসাৰটো ইয়াত 11 আহি যাব হল এতিয়া এইকেইটা যোগ কৰিব লাগিল 8 আৰু 7 যোগ কৰিলে 15 15 আৰু 3 18 18x মাইনাছ 11 হৈ গ'ল এনসাৰ এইখিনি হ'ব 9 নম্বৰত x স্কয়াৰ প্লাছ 2xy মাইনাছ 2y স্কয়াৰৰ পৰা x স্কয়াৰ মাইনাছ y স্কয়াৰ আৰু 2xy প্লাছ x স্কয়াৰৰ বিয়োগফলটো বিয়োগ কৰা অৰ্থাৎ কি কৈছে যে এইটোৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব সেই বিয়োগফলটো ইয়াৰ পৰা বিয়োগ কৰিব দিছে তাৰ মানে প্ৰথমে কি কৰিব লাগিব এইটোৰ পৰা এইটো বিয়োগ কৰি ল'ব লাগিব আমি একে লাইনতে লিখিব পাৰো প্ৰথমে এইটো লিখি থৈ দিম তাৰ পিছত এইটোৰ পৰা এইটো বিয়োগফল লিখিম সো যে x স্কয়াৰ প্লাছ 2xy মাইনাছ 2y স্কয়াৰ লিখিলো তাৰ পিছত
বিয়োগ ফলটো বিয়োগ কৰিব দিছে, এইটো বিয়োগ দি দিলোঁ। এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব, তাৰপিছত এইটো বিয়োগ লিখিলোৱে, ফাৰ্ষ্ট ব্ৰেকেট দি দিলোঁ, এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ বিয়োগ ফলটো কোনটো, এইটো বিয়োগ কৰিব লাগিব, 2xy প্লাছ ৱাই স্কুৱেৰ ব্ৰেকেট ক্লজ, ছেকেণ্ড ব্ৰেকেট ক্লজ, মানে এই দুটা মিলি এটা হ'ব লাগিব, মানে এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব, যিমান উত্তৰ ওলাব সেইটো এইটোৰ পৰা বিয়োগ কৰিব লাগিব। এক্স স্কুৱেৰ প্লাছ 2xy মাইনাছ 2y স্কুৱেৰ, মাইনাছ দি থলোঁ, এইখিনি কাম আগত কৰিব লাগিব। এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ মাইনাছ 2xy, এই মাইনাছ প্লাছত কি হ'ব, মাইনাছ হৈ যাব ৱাই স্কুৱেৰ থাকক। এতিয়া ব্ৰেকেট উঠাই দিম, হৈ যাব, কি কৰিম, এক্স স্কুৱেৰ প্লাছ 2xy মাইনাছ 2y স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মাইনাছ মাইনাছত কি হ'ব, প্লাছ হ'ব ৱাই স্কুৱেৰ, মাইনাছ মাইনাছত প্লাছ 2xy, এই মাইনাছত কি হ'ব, প্লাছ ৱাই স্কুৱেৰ হৈ যাব। এতিয়া আমি কি কৰিব পাৰোঁ, যদি একে আছে লঘিষ্ঠকে কাটি দিম, কেঞ্চেল আউট কৰি দিম, চাওঁ একে আছে না নাই, একে মানে এটা মাইনাছ এটা প্লাছ হ'ব লাগিব, ইয়াত এক্স স্কুৱেৰ এটা মাইনাছ, ইয়াত এটা প্লাছ, কেঞ্চেল আউট। আৰু আছে নেকি, আৰু ৱাই স্কুৱেৰ আছে, মাইনাছ 2y স্কুৱেৰ, 2xy প্লাছ আছে, গতিকে আৰু ল'ব নোৱাৰোঁ, গতিকে কি লিখিম, ৱাই স্কুৱেৰ মাইনাছ 2y স্কুৱেৰ, তাৰপিছত প্লাছ আছে 2xy প্লাছ আছে 2xy, এই দুটাৰ পৰা আমি কমন ল'ব পাৰোঁ। আৰু এটা ৱাই স্কুৱেৰ আছে দেখোন, এইটো ৱাই স্কুৱেৰ 2y স্কুৱেৰ, ৱাই স্কুৱেৰ আৰু এটা দিব লাগিব, ৱাই স্কুৱেৰ কি প্লাছ, এতিয়া এইকেইটাৰ পৰা আমি কমন ল'ব পাৰোঁ, 1 প্লাছ 1 মাইনাছ 2 ৱাই স্কুৱেৰ প্লাছ এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, 2 প্লাছ 2 xy, এতিয়া 1 প্লাছ 1 2 মাইনাছ 2 ইকুৱেল 0, ৱাই স্কুৱেৰ প্লাছ 2 প্লাছ 2 ইকুৱেল 4xy, এইখিনি 0 হ'ল মানে কি 2 পাৰ্ট 0 হৈ গ'ল, 4xy, অৰ্থাৎ আনচাৰটো কি হ'ব, 4xy, এইখিনিয়ে। নাম্বাৰ 10, এইটোত কি দি আছে, এক্সৰ মান দি আছে, ৱাইৰ মান দি আছে, জেডৰ মান দি আছে, নিৰ্ণয় কৰিব লাগে এক্স মাইনাছ ৱাই প্লাছ জেড আৰু এক্স প্লাছ ৱাই মাইনাছ জেড ওলাব লাগে। আমি প্ৰথমটো চাওঁ, কি আছে যে এক্স মাইনাছ ৱাই প্লাছ জেড, ইয়াৰ মানকেইটা বহাই দিম, এক্সৰ মান দি আছে এ মাইনাছ বি প্লাছ চি, তাৰপিছত আছে মাইনাছ ৱাইৰ মান দি আছে এ প্লাছ বি মাইনাছ চি, তাৰপিছত প্লাছ জেডৰ মান কিমান আছে, জেড এইটো এ মাইনাছ বি মাইনাছ চি। এতিয়া এ মাইনাছ বি প্লাছ চি মাইনাছ এ, এইটো মাইনাছ প্লাছত কি হ'ব, মাইনাছ হ'ব, বি এইটো মাইনাছ কি হ'ব, প্লাছ হৈ যাব, চি প্লাছ এ মাইনাছ বি মাইনাছ চি হৈ গ'ল। এতিয়া এ এটা প্লাছ আছে, এ এটা মাইনাছ আছে, কেঞ্চেল আউট, এতিয়া চি এটা মাইনাছ আছে, ইয়াত এটা প্লাছ আছে, কেঞ্চেল আউট, এতিয়া বি
এ কেইটা আছে এ আছে এটা আৰু এ নাই এ এটা থাকিব বি আছে এটা মাইনাছ ইয়াত এটা মাইনাছ ইয়াত এটা মাইনাছ তিনিটা মাইনাছ আছে গতিকে মাইনাছ 3b আৰু চি আছেনে চি আছে প্লাছ এটা প্লাছ চি এইটো হ'ল 1 নম্বৰটো তাৰপিছত এইটো লক্ষ্য কৰিব লাগিব এইটো লিখিব লাগিব এইটো আছে x প্লাছ y মাইনাছ z মান কেইটা বহাই দিম এৰ মান আছে a মাইনাছ b প্লাছ c তাৰপিছত প্লাছ y ৰ মান দিয়া আছে a প্লাছ b মাইনাছ c তাৰপিছত মাইনাছ z ৰ মান দিয়া আছে a মাইনাছ b মাইনাছ c a minus b minus c a minus b minus c এতিয়া আমি সমাধানত যাম a minus b plus c plus a plus b minus c তাৰপিছত মাইনাছ এ এটা মাইনাছ মাইনাছ কি হ'ব প্লাছ বি এইটো কি হ'ব প্লাছ চি এতিয়া কি কৰিব পাৰোঁ প্লাছ চি মাইনাছ চি কেঞ্চেল তাৰপিছত এ মাইনাছ এ এটা প্লাছ কেঞ্চেল আউট আৰু আছে বি প্লাছ বি মাইনাছ আৰু কি থাকিল চি এটা প্লাছ এ এটা প্লাছ বি এটা প্লাছ আৰুতো নাই গতিকে কি থাকিল এ প্লাছ বি প্লাছ চি হৈ গ'ল আনচাৰ গতিকে 11bৰ অংককেইটা শেষ বাকী অংককেইটা পিছৰ ভিডিঅ'ত আলোচনা কৰে গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব যিসকলে কৰিছে তেওঁলোকে অশেষ ধন্যবাদ আকৌ লগ পাম থেংক ইউ